হাই বন্ধু বান্ধৱী সকল, পুৱা প্ৰায় 4:30 বজাত আমি ঘৰৰ পৰা ওলালোঁ। আজি মই আৰু মোৰ হাজবেণ্ড নগাঁও বুলি ক'লে সকলো জানেই। মহামৃত্যুঞ্জয় মন্দিৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যেতিয়া ফেচবুকত মানুহবোৰৰ ফটো দেখা পাওঁ তেতিয়া মোৰো মনত ভাৱ আহিছিল যে আমি কেতিয়া বাবাৰ দৰ্শন কৰিব পাৰিম, কেতিয়া বাবাৰ ওচৰত যাব পাৰিম। কিন্তু ফাইনেলি আজি বাবা দৰ্শন কৰিম, মনৰ আশা পূৰণ হ'ব। ভাল লাগিছে, বাবাই মাতিছে তেওঁৰ ওচৰলৈ। বলক ভিডিঅ'টো চাই থাকিব আগলৈকে। মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আমাৰ বেছি দূৰ নাই, প্ৰায় 1 কিলোমিটাৰমান আছে। তাৰপিছত আমি মহামৃত্যুঞ্জয় মন্দিৰ পাই যাম। ভিডিঅ'টো চাই থাকিব আপোনালোকেও। এয়া আমি আহি পালোঁৱেই মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াত এনেকৈ বহুত আগৰ পৰা এনেকৈ ৰ'ব কৈ থাকে গাড়ীবোৰক। পাৰ্কিং ফ্ৰী বুলি কয়। যদি আপোনালোকে কোনোবা ফাৰ্ষ্ট টাইম মহামৃত্যুঞ্জয় মন্দিৰলৈ যায়, তেতিয়াহ'লে মই এইটো কথা জনাই থওঁ যে আপোনালোকে ইমান আগত গাড়ী ৰখাৰ দৰকাৰ নাই। কাৰণ মন্দিৰৰ ফ্ৰণ্ট ছাইডত বহুত জেগা আছে, বহুত গাড়ী ৰখাৰ সুবিধাও আছে। নহ'লে ইমান আগত যদি ৰাখে তেতিয়াহ'লে বহুত খোজকাঢ়ি যাব লাগে। সেয়েহে ইমান আগত ৰখাৰ দৰকাৰ নাই। আমি যিহেতু ফাৰ্ষ্ট টাইম গৈছোঁ, সেইকাৰণে আমি গম নাপাওঁ, বহুত আগত ৰাখিলোঁ আৰু বহুত খোজকাঢ়ি যাব লগা হৈছে। আৰু আপোনালোকেও যদি মন্দিৰত আহে তেতিয়াহ'লে পুৱা অলপ সোনকালে আহিব। তেতিয়া পুৱাৰ যেতিয়া যজ্ঞ হয় সেইখিনি পোৱা যায়। আমিও ভাল টাইমতে গৈছিলোঁ, তেতিয়া যজ্ঞ হৈ আছিল। 8টামান বাজিছে পুৱা। আৰু যজ্ঞ হৈ থকা টাইমত গ'লে ভাল লাগে মনটো। আপোনালোকে যজ্ঞ হোৱা টাইমখনতে যাব, ভাল লাগিব যজ্ঞ শুনি পালে।